टिभि फोजोबस्रांनाय हायुङारि जखा बेराम फोजोबस्रांनाय हाबाफारिनि सायाव 100 सानि गोख्रों फोसावनाय मावबिथांखिनि निगसय बाहानगारिखौ बेखेवबाय कक्राझार जिल्ला सावस्रि बिफाना। आसाम सरकारनि बिथोन बायदियै रायजोनि गुबुन गुबुन जिल्लाफोराव टिभि बेराम आरो जखा बेरामखौ फोजोबस्रांनो थाखाय 100 सानि फोसावदिंनाय आरो सांग्रांथियारि हाबाफारि लानाय बादिनो कक्राझार जिल्लायावबो दिनै बे निगसय बाहानगारिखौ बेखेवजेनबाय। मख'जाथावदि बे निगसय बाहाना जिल्लानि सिङाव थानाय गामि गामि थांनानै टिभि बेराम आरो जखा बेरामनि सायाव सांग्रांथियारि हाबाफारि लागोन। कक्राझार सहरनि सानजा फारसे हाब्रुबारियाव थानाय बिटिसि सावस्रि बिफाननि बिथोनगिरि मावखुलियाव मोनसे जर'खा हाबाफारिनि गेजेरजों दिनै फुंबिलियाव बिटिसि सावस्रि बिफाननि बिथोनगिरि डक्टर उमेश फांसुआ बे टिभि फोजोबस्रांनाय आरो हायुङारि जखा बेराम फोजोबस्रांनाय हाबाफारिनि सायाव 100 सानि गोख्रों फोसावनाय मावबिथांखिनि निगसय बाहानगारिखौ बेखेवनानै होयो। हाबाफारिनि सायाव खौरांगिरिफोरनि सिगाङाव आबुङै फोरमायथिनानै होयो बिटिसिनि सावस्रि बिफाननि बिथोनगिरि डक्टर उमेश फांसुआ। আজি কোকৰাঝাৰ জিলায় 100 days টিবি এলিমিনেশ্যন কেম্পিং প্ৰগ্ৰেম য'ত 7 ডিচেম্বৰৰ পৰা এটা আৰম্ভ হৈছে 100 দিনৰ কাৰণে আৰু কোকৰাঝাৰ আজি আমি আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিছে আৰু এইটো হৈছে কি আমাৰ মিডিয়া ভান যে পাব্লিক চিটিৰ কাৰণে তেওঁলোকে এই গোটেই ডিষ্ট্ৰিক্টত তেওঁলোকে ভ্ৰমণ কৰিব আৰু বিভিন্ন কমিউনিটি লেভেলত আৰু হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ সেই লেভেলত য'ত আমাৰ আটাইতকৈ গাঁৱৰ মানুহখিনি থাকে তেওঁলোকৰ মাজত এটা এই আমাৰ আইচি ভানবিলাক যাব তেওঁলোকৰ লগত এৱাৰনেছ মিটিং কৰিব আৰু টিভিৰ বিষয়ে সজাগতা আনিব। কাৰণ আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষ আমি 2025 চনত টিভি ইলিমিনেশ্যন কৰাৰ এটা আমাৰ কমিটমেণ্ট হৈ আছিলে ভাৰত চৰকাৰো তেনেকৈ অসম চৰকাৰো এটা কমিটেড হৈ আছে যে আমি 2025 চনৰ ভিতৰত টিভি ইলিমিনেট কৰিম আৰু তেনেকৈ আমি আশা কৰোঁ গোটেই পৃথিৱী ভাৰতবৰ্ষৰ লগতে গোটেই টিভি গোটেই বিশ্বই টিভি ইলিমিনেট হ'ব বুলি আমি খুব আশাবাদী আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্য ব্যৱস্থা চৰকাৰে লৈছে। যেনেকৈ আমাৰ বহুত দিন আগতে যদি ভাবা যায় এটা ডাঙৰ এটা আমাৰ অৱস্থা খুব বেয়া আছিলে য'ত আমি টিভি স্ক্ৰিনিং কৰাৰ কাৰণে টিভি ডায়গনচিছ কৰাৰ কাৰণে আমাৰ মানুহৰ অৰ্থৰ প্ৰয়োজন হৈছিলে। এতিয়া বিনা পইচাত আমাৰ টিভিতে ডায়গনচিছ কৰা হ'ব। ইভেন আমাৰ চৰকাৰে হাতত লৈছে যে ইভেন এক্সৰে বুকুৰ এক্সৰে এখন টিভিৰ কাৰণে এটা খুব মূল্যৱান এটা ডায়গনষ্টিক এটা টুল হয় আৰু সেইটো বিনা পইচাত টিভিৰ কাৰণে চেষ্ট এক্সৰে কৰিব আৰু আমাৰ বিভিন্ন ধৰণৰ যিবিলাক ৰুটিন চলি থাকে স্পুটাম স্মিয়াৰ বা আমাৰ থাকে আমাৰ নিউক্লিয়াৰ এম্প্লিফাইং ডায়গনচিছ চিষ্টেম সেইটো চিষ্টেমতো আমাৰ ডায়গনচিছ কৰি থাকে। গতিকে তেনেকৈ আমাৰ টিভি নিশ্চয় আমি ইলিমিনেশ্যন আমি কৰিব পাৰিম। গতিকে যদি ৰাইজে সজাগ হ'ব লাগিব আৰু এইটো ক্ষেত্ৰত চৰকাৰে এবাৰ খুব জোৰ দিছে যে আমি প্ৰাইভেট ইনষ্টিটিউশ্যন বা কিছুমান NGOকো আমি তাত ইনভলভ কৰাব লাগে যাতে প্ৰত্যেকেই যাতে টিভি ইলিমিনেশ্যন সহায় কৰিব পাৰে। টিভি ইলিমিনেশ্যন অকল হেল্থ ডিপাৰ্টমেণ্ট নহয়, আমাৰ এইবাৰ এই প্ৰচেষ্টাত আমাৰ হাতত আছে যে অইন লাইনিং ডিপাৰ্টমেণ্ট যেনেকৈ আমাৰ এডুকেশ্যন বা ছ'চিয়েল ৱেলফেয়াৰ বা পাব্লিক হেল্থ ইঞ্জিনিয়াৰ গোটেই ডিপাৰ্টমেণ্টবিলাক আমাৰ লগত একত্ৰিত হ'ব লাগে আৰু গোটেইকেইটা আমাৰ ইউনাইটেড ইফৰ্টত আমি টিভি নিশ্চয় ইলিমিনেট কৰিব পাৰিম। এই 100 ডেজৰ ভিতৰত আমাৰ এই প্ৰগ্ৰেম আমি খুব ইণ্টেনচিফাইড কৰিম আৰু নিশ্চয় আমি আশা কৰোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টো অসমৰ অন্য ডিষ্ট্ৰিক্টৰ সমানে ফেৰ মাৰিব পাৰিব বুলি মই আশা কৰোঁ। ধন্যবাদ।